বিনোদ এইটো কি হয় কিটা এটা ডিঙৰা 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 সৰুকো বনাই বিৰাট আকাই ডিঙৰা এইটো দুইফালে পুৰল বুলি কয় পুৰল এই যে এনেকে 5 ফুট 6 ইঞ্চি তাৰমানে এইটো 7 ফুট হ'ব ধৰক 6 ফুট আছে হা 6 ফুট 6 ফুট 4.5 ফুট এনেকুৱা হ'ব আৰু আমি এজনৰ ইয়াৰে স্থানীয় লোক এজনক সুধিছিলোঁ তেওঁলোকে ক'লে যে এইটো পাতিব এটা সময় হোৱা নাই তো যেতিয়া এতিয়া মানে এইকেইটা প্ৰমাণ কৰিছে যে ইমান ডাঙৰ ডাঙৰ মাছ ইয়াত মাছবিলাক বিলুপ্ত হৈ গৈছে কিন্তু ইয়াত তেনেকুৱা ধৰণৰ ইমান ডাঙৰ ডাঙৰ মাছ লগাৰ মানে পৰিৱেশ এতিয়াও আছে এইখন নদীত এখন চাম্পৰা হয় চাম্পৰা নদী কিন্তু কথা হ'ল খৰালি সময়ত মহলদাৰবিলাক যে আঠুৱা জালেৰে মাছৰ কণ কঠীয়া মাৰি চুচি পেলায় সেই ব্যৱস্থা যদি হৈ থাকে তেতিয়াহ'লে এইবোৰ পাতিব পৰা পৰিৱেশ আৰু নাথাকিব আৰু দ্বিতীয় কথা হ'ল উজানতো আজিকালি মানে প্ৰায়বিলাক বিলেই অসমৰ যিটো মীন বিভাগ আছে তেওঁলোকে মৎস্য উৎপাদনৰ ক্ষেত্ৰত কি ভূমিকা পালন কৰিছে দেখা নাযায় নাই কিন্তু মৎস্য সংৰক্ষণৰ ক্ষেত্ৰত বা এই আঠুৱা জাল ব্যৱহাৰ যে কৰিব নালাগে বা মহলদাৰসকলে যে ব্যৱহাৰ কৰে তেওঁলোকে জ্ঞাত কিন্তু তেওঁলোকে বৃহৎ ধনৰ লেনদেনৰ বিনিময়ত তেওঁলোকক এইবোৰ কৰিবলৈ সুবিধা দি আছে আৰু তেওঁলোকে মীন বিভাগৰ বিষয়বিলাকে ডাঙৰ ডাঙৰ মাছবোৰ খাবলৈ পায় প্ৰশাসনৰ আৰু এইটো সংক্ৰান্তত মানে গাঁৱৰ ৰাইজসকল নিশ্চয় সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব মানে মহলদাৰলৈ ভয় কৰে মহলদাৰ হাত দীঘল মানুহ বুলি ভাবে তেওঁলোকে বিনা দ্বিধাই আঠুৱা জাল মানে বাহিৰৰ লোক আনি পেলাই অসমৰ বাহিৰৰ খুব ঘন য'ত মানে মাছৰ কণী পৰ্যন্ত সৰকি নাযায় মাছবোৰ শেষ কৰি পেলাইছে আৰু তেনেকে যদি প্ৰতি বছৰে পানীবোৰ চাফ খোৱাৰ পিছত ক'ৰবাত বিলবিলাকত মাছবোৰ গোট খায় সেইবিলাক সেই জলাশয়বোৰত যদি এনেকে আঠুৱা জালেৰে মাছবোৰ চচি থাকে ইমান ডাঙৰ ডাঙৰ যিটো মাছ ধৰাৰ পৰিৱেশ ইয়াত আছে সেই পৰিৱেশটো শেষ হৈ যাবলৈ আৰু বেছি দিন নালাগে আৰু শুনিছিলো আমি এডোখৰতে মহবুল বুলি জেগা এডোখৰ আছে মহবুল তাতে বোলে এনেকুৱা ধৰণৰ যেতিয়া মাছ ধৰাৰ ছিজন আহে সেইটো সময়তে বোলে বাহিৰৰ পৰা কিছুমান লোকক আমদানি কৰে হয় সেইবোৰ জালুৱা বুলি কয় তেওঁলোকে বিভিন্ন ধৰণৰ মানুহ আহে আহি পেলাই তেওঁলোকে কি কৰে কণ কঠীয়া মাৰি গোটেই মাছ শেষ কৰি দিয়ে আৰু যিবোৰ সৰু মাছ বিক্ৰী নহয় হয় তেওঁ এটা প্ৰশাসনৰ ভয়ত পুতি থৈ দিয়ে বোলে সেইটো চন্দা মাছৰ পৰা আৰম্ভ কৰি যিবোৰ সৰু সৰু মাছ যিবোৰ জালত বেছি সময় থাকিলে নষ্ট হৈ যায় বা গেলি যায় সেই মাছবোৰ তেওঁলোকে পুতি পেলায় বস্তা কৰি পুতি পেলায় গতিকে মহলদাৰজন ইয়াৰ স্থানীয় মানুহ যিকোনো বিলৰ মহলদাৰবিলাক স্থানীয় মানুহেই হয় আৰু তেওঁলোকে ভবা নাই যে তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মই মাছ খাবলৈ নাপাব তেওঁলোকে অন্ততঃ অহাটো বছৰৰ কাৰণে মাছ অলপ এৰি দিয়ক আঠুৱা জালৰ সলনি তেওঁলোকে এটা নিৰ্দিষ্ট জোখৰ সেৰেঙা জাল ব্যৱহাৰ কৰক যাতে সৰু মাছবোৰ সৰকি যাব পাৰে সেই কামটো মীন বিভাগৰ যদি আগ্ৰহ থাকে নিশ্চয় কৰিব পাৰে কিন্তু তেওঁলোকে সেই কথাটোৰ প্ৰতি আগ্ৰহী নহয় কেতিয়াবা কোনোবা আহিব মানে যিটো পৰিদৰ্শনৰ কাৰণে আহিলে তেওঁলোকক ডাঙৰ মাছ এটা দি পঠিয়ালে বা গম পায় আৰু আজিকালি টোপোলা চলে টোপোলা এটা দি দিলে কামটো শেষ হয় সেইটো মানে সকলোৱে জানে কিন্তু গোপন চবেই জানে যে মানে এইটো অপেন চিক্ৰেট তাৰপিছত প্ৰশাসনৰ মানুহ আহিলেও গাড়ীখন ৰাখি যে আঠুৱা জাল কেলে মাৰিছে বুলি ক'লেও তেওঁলোকৰ হাতত সেয়া আৰু মাছ এটা বৰ ডাঙৰ মাছ এটা তুলি দিলে তেওঁ খোজ প্ৰজন্মৰ কি হ'ব যে দ্বিতীয় বছৰৰ কাৰণে যে আমি মাছ এৰি দিব লাগে বা সেইখিনি মাছক আমি অলপ হ'লেও মাছ বিলখনত থাকিব লাগে সংৰক্ষণ কৰিবলৈ অধিকাৰ আমাৰ মানুহৰ নাই আমি ভাবিছো যে মানুহে আমি গোটেইখিনি খাই বৈ শেষ কৰিব বিচাৰো সেইটোৱে কথা ধন্যবাদ গতিকে এইখিনি এটা কথাই ক'ম যে আমাৰ মানুহবোৰ সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব যিহেতু আমি সৰু হৈ থাকোঁতে যিবোৰ মাছ দেখিছিলোঁ বা কাছ দেখিছিলোঁ আজি সেইবোৰ বিলুপ্তি প্ৰায় তো ইয়াতে এইবোৰ এতিয়া ডাঙৰ ডাঙৰ মাছ ধৰিবৰ কাৰণে কিন্তু তেওঁলোকক আমি সুধিলোঁ স্থানীয় লোকসকলে ক'লে যে এতিয়া এইবোৰ ধৰিবৰ সময় হোৱা নাই তো আৰু এমাহমান পিছত চাগে ইয়াত পাতিব আৰু তেওঁলোকক সেয়া আমি নিশ্চয় সকলোৱে বুজি পাব সহযোগিতা কৰিব আৰু সেয়া কুঁহি কল্যাণী আমি ইয়াতে আজি ঘূৰিব আহিছিলোঁ ধন্যবাদ জয় অসম মইনা থাকি যাব ফটো চাম্পৰা বুকুত